কাইলৈ যামগৈ যিহেতু কাপোৰ এইখিনি মেলি লওঁ কি মাছ আনিছে আজি ইমান দিন থাকিলেও মাছৰ হেৰি নাই দেখিবলৈ আজিহে মাছ আহিছে ল এতিয়া ডাঙৰ মাছ এজনী খুৱাবলৈ আলহীক এতিয়া আলহীক খুৱাব লাগিব নহয় মাছ নাহে নাহে কৈছে এতিয়া মোক আলহীক ডাঙৰ মাছ খুৱাব লাগিব এইবোৰ দিছেনে মাছ আধা কেজি লৈছে কেইটকা আধা কেজিত কমাব আকৌ দাম আজি মাছে ভাত খাব লাগিব নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ আজি কাপোৰ কানি ধুই মেলি অকণমান আজৰি হৈছোঁ কাইলৈ যামগৈ আৰু দেখিছেনে ইমান দিন থাকিলেও মাছ বেপাৰী এটা নাই আজি আকৌ মাছৰ বেপাৰী আহিছে এতিয়া মোৰ ভাত খোৱা নিমন্ত্ৰণ বেলেগত আছে হ'লেও মানে এইটো পেহীবাৰৰ সম্পত্তি এইটোৱে আছিলে আৰু আজি এতিয়া দি দিছোঁ আৰু এইটো দি দিওঁ দেই পইচা পঞ্চাছ টকা দি থৈ যাওক নাই বোলে তেওঁৰ ওচৰত পইচা আলহী সুদা ভাত খুৱাই আছে মোক এইফালে আহিছে পেহীহঁতৰ ডেৰকেইজন আহিছে এইফালে মানুহৰ মুখ দেখিবলৈ পাইছোঁ দেই আজি লওক চাহ লওক এয়া পেহীহঁতৰ ঘৰৰে আহিছে কটাৰীখন লাগে খুৱাওক চাহ বহুত তাই থাকে আকৌ কঠীয়া হেৰিটো সেইবোৰ কৰি থাকে অঁ অঁ সেয়া বস্তু এটা দেখিছেনে বাৰু বিচনাৰ তলত দেখিছে নাই বিবিয়ে দা এইখন বিচনাত মই শুওঁ আৰু এইখন বিচনাত পেহী শুৱে আৰু তাৰ মচি আছোঁ ঘৰটো মচি থাকোঁতে দাখন দেখুৱাইছোঁ আপোনালোকক ৰাতি ভয় লাগে কাৰণে মই সেই তলত দাখন থৈ লৈছোঁ পেহীয়ে কৈছে মই অত বছৰ থাকিলেও মোক একোৱে নাহিলে মই বোলো আপুনি এতিয়া বুঢ়ী মানুহ হ'ল আপোনাৰ ওচৰলৈ কোন আহিব বোলো মই আকৌ গাভৰু মানুহজনী আছোঁ নহয় নিজৰ সুবিধা নিজে সেইকাৰণে কৰি লৈছোঁ এই দাখন তলত থৈ লৈছোঁ ভয় লাগে কাৰণে ৰাতি ভাবোঁ সেই টিভি ৰুমটোত শুওঁ বুলি ভাবোঁ ইমান ভয় লাগে নহয় কটক কাটাক কয় পেহী শুইয়েই সোনকালে মই আকৌ টিভিটো অকণমান বোলো চাওঁ বুলি ভাবোঁ ক'তা খটক কিবা এটা আৱাজ শুনিলেই ভয় লাগে সেই লগালগাকৈ ৰুমটোলৈ গুচি আহোঁ সেইকাৰণে সেই দাখন থৈ লৈছোঁ ঘৰবোৰ মচি লৈছোঁ আকৌ এঠাইলৈ মাতিছে মাছ ল'লে যদিও মাছ খাব নোৱাৰোঁ আৰু ইয়াত এতিয়া আকৌ সেই ঘৰ চৰ মচি মেলি আকৌ পেহীলৈ ভাত কেইটামান বনাই মেলি আকৌ ওলাই যাব লাগিব চাব ক'লৈ যাওঁ বাৰু এতিয়া নকওঁ বাৰু ঘৰটো মচি লৈছোঁ দেই ঘৰ চৰবোৰ সাৰি মচি লৈছোঁ কাপোৰ গাল ধুলোঁ মুঠতে কাম তৰণি নাই ইমান কাম ওলাই নহয় ইয়াত কুকুৰা চাউল দিবলৈ আকৌ উৎপাত কৰিলে আজি কুকুৰা বাৰু মই মেলিলোঁ কুকুৰাই চাউল খাই শেষ কৰিছে আৰু পেহীহঁতৰ চাউল দিনটোত 1 কেজিমান লাগে খা খাই থাক এইফালে মাছকেইটা ফ্ৰাই কৰি আছোঁ দেই ৰাইজক আমাৰ পেহীয়ে একদম ধুনীয়াকৈ মাছটো বাছি দিছে এনেকৈ দীঘলে দীঘলে ফ্ৰাই কৰে এইটো কৰিলোঁ আৰু এইজনী বাকী আছে মাছকেইটা ফ্ৰাই কৰি লওঁ তাৰপিছত দেৰিকৈ লগ পাম আকৌ তুলি ৰ'দত দিছোঁ এইখিনি ভৰাই থৈ যাব লাগিব এতিয়া মই এইফালে বুজিছেনে গোটেই কাপোৰ আজি মানে বহুত কাপোৰ ধুলোঁ আৰু আজি ইমানেই কাপোৰ ধুলোঁ গোটেই লেপ তুলি ৰ'দত দিলোঁ পেহী বিচনা চাদৰ ধুলোঁ ভাইটি ভাগৰ বিচনা চাদৰ ধুই দিলোঁ আজি অহা কথা আছে সি গধূলিকৈ কি হয় সেয়া পেহীয়ে মোক এৰি পিনিনো বাৰু অকলে অকলে ভাত খাব লাগেনে বাৰু ইচ মাছ ল'লে অকলে অকলে ভাত খালে দেখিছেনে কি কৰিবি আৰু এতিয়া
মোক ভাতেই নিদিলে খাবলৈ সেই এনেই কৈছোঁ মই ভাত নাখাওঁ বুলিয়ে কৈছোঁ পেহীয়ে মোলৈও ভাত কেইটামান বনাবলৈ ক'লে বাৰু মোলৈও বনাই দিলোঁ মাছ বনালে মাছখিনি মই ফ্ৰাই কৰিলোঁ তেওঁ মাছৰ বিলাহী জোল বনালে সেয়া পেহী সেইডোখৰতে ভাতটো খাইছে আৰু বৰকৈ লৰি বাগৰি বৰ লৰি ঢাপৰি ইফালৰ পৰা সিফালে বহিব নোৱাৰে যে সেইডোখৰতে ভাতকেইটা বাঢ়িলে তাৰপৰা মাছে বিলাহীয়ে তেনেকৈ বনালে মই বোলো নাখাওঁ ভাত বোলো বাইদেউহঁতৰ ঘৰলৈ মাতিছে ভাত খাবলৈ আহিবি বোলে ভাত খাবলৈ থাকিবলৈকে মাতিছিলে মই বোলো পেহীক ৰখিবলৈ আহি মই ইঘৰলৈ গৈছোঁ সিঘৰলৈ গৈছোঁ ঘূৰি ফুৰাই আছে পেহী ঘৰত থকা হোৱাই নাই আৰু পেহীয়ে কৈছে মোক এই পিনিনো তই য'ত ত'তহে ঘূৰি ফুৰিছ সেই বুলি কৈছে তাৰপৰা এতিয়া সেই বাইদেউৰ ঘৰলৈ যাম আহিব মোক নিবলৈ ভাতটো বোলে তই তাতে ইয়াতে খাবিহি বোলে তালৈকে যাবলৈ সেই ওলাইছোঁ আৰু লাহে ধীৰে ওলাই মেলি লওঁ সেয়া ফোন মাৰিছে দেই ফোনটো ৰিচিভ কৰি লওঁ দিয়া বাৰু মই বগা স্কাপ কি বগা স্কাপ আছে দেই এখন মেলি ৰেডি হ'লোঁ পেহীয়ে ষ্টল এখন দিছে লৈ যাবলৈ ষ্টল এখন দিছে আৰু যাওঁ তলা চলা মাৰি থাক মই আহিব ওলাম পিছবিলাক ওলাবি বাৰু ঐ গৈছোঁ ৰ আহিব নালাগে তই সেইফালে আহিছে হৈ গ'ল ব'ল তোক পঠিয়াই জানি নিবলৈ তই পাৰিবি জানো মোক নিব হা হা তই পাৰিবি জানো ইমান কেটনে অঁ তই ইমান কেটনেচিয়াটোৱে আহিছ সৰু মানুহ ব'ল ইয়াৰ লগত যাবলৈ পঠিয়াই যে বাইক লৈ পিনি আহিব তই মানুহ বিচাৰি পিনি পঠিয়াবলৈ যাওঁ আৰু পঠিয়াই যে এতিয়া ভয়ো লাগে সৰু ল'ৰাৰ লগত যাবলৈ গৈ আছোঁ বাৰু দেই গৈ পিনি তাত লগ পামগৈ বাইদেউহঁতৰ ঘৰত আজি কাছি আহিছোঁ চুৱানা এয়া আহি পিনি পালোহি এতিয়া সেয়া ভাত খাবলৈ মাতি আছে ভাত বনাই থৈ দিছে যিহেতু বাৰী ৰেডি কৰি থৈ দিছে ধুনীয়া খানা বনাই দিছোঁ এইটো কি বস্তু এইটো তিলে গাহৰিয়ে বনাইছে আজি একদম বিৰাট ধুনীয়াকৈ বনাই থৈছে তিলে গাহৰিয়ে বনাই থৈছে তাৰপৰা এইটো মাছে মটৰে সেইকাৰণে মাতি আছে এইফালে দালি দিছে খাবলৈ সেইজন মোৰ ড্ৰাইভাৰ একদম মুখৰ আগত থৈ দিছে চব তাইও ৰখি আছে খাবলৈ খাওঁ আৰু ভাতকেইটা মইনা স্কুল গ'ল নি এতিয়া খাই লওঁ ভাতটো এই পেহী ঘৰলৈ যাম বুলি কৈছিলে তাৰপৰা বোলে মই বোলে তালৈ নাযাওঁ বোলে তই ইয়ালৈকে আহ বোলে ভাত খাবলৈ বোলে তাত গ'লেও নিজে বনাই মেলি খোৱাগৈহে সেইকাৰণে তাই ইয়াতে বোলে ভাত এসাঁজ খাইগৈ আহিছিলে কালি আৰু ইয়াত গ'লোঁ চাহ অকণমানো খাবলৈ নহ'ল নহয় আমি বজাৰ চজাৰ কৰি থাকোঁতে টাইমেই নহ'ল গা লৈ আহ আৰু খাই চাচোন মাংসটো কেনেকুৱা হ'ল গাহৰি এইটো আজি আগফালে বনাই পাইছনে বনাওঁ চবেই ভাল পায় বেলেগে বহল আজি খাই চামচোন কেনেকুৱা বনাইছে এনেই হেৰিৰ লগত চিকেনৰ লগত পাইছোঁ বাৰু নিদিবি ইমানকৈ মাছ মাছ অকণমান দিওঁ নি কেনেকুৱা হৈছে বিৰাট মজা হৈছে মোৰ নহা দিন আজি লোকচান হ'ল দিন মানে ৰাইজক আজি নহা দিন মোৰ লোকচান হ'ল তিনিজনে ইমান ধুনীয়াকৈ বনাই থৈছে বেছি এজনীয়ে খাবলৈ ধুনীয়া বনাইছ মাছটো কি মাছ এইটো লোকেল বেপাৰী পালোঁ লোকেল মাছ মাছটো খাই চাইছোঁ দেই এইবাৰ কেনেকুৱা হৈছে কুঁহি মাছ নে কুঁহি মাছ মাছটো ধুনীয়া বনাইছে দেই খানা বনোৱা মাছটো হয় আমাৰ এই আগৰ পৰাই যিহেতু আগতে মই ভাত নবনাওঁ নহয় খানা পিনা এয়ে বনাই বেছিকৈ মই খানা বনাই নাপালোঁ ঘৰত এয়া একদম কচু এজোপা আছিলে আগতে আমাৰ ঘৰত এই কচুজোপাকে মছলা চছলা দি বিৰাট ধুনীয়াকৈ বনাই খাব পিছবেলা ভাতটো ধুনীয়া খানা বনাইছে পানী খাই মেলি উঠিলোঁ উঠি পিনি অকণমান ৰ'দতো বহি পিনি এতিয়া বোলো অকণমান শুই মেলি লওঁ তাৰপিছত আকৌ পেহী ঘৰলৈ যাবগৈ লাগিব গৰম বল দিছ নি
কালি অনা নতুন কম্বল বৰ কোমল এখন কাপোৰটো ভাল আছে এইটো ল'বলৈ লৈ চাওঁচোন এয়া নতুন কম্বল লৈ শুইছোঁ দেই ঐ কিমান লৈছিলে এখন 2200 নে কিমান লৈছিলে হয়নে 2200 টকীয়া কম্বল লৈ পিনি শুইছোঁ ভাল লাগিছে কম্বলখন আৰাম আছে লৈছে ৰাতি হোৱা দি শুইছোঁ গাহৰি মাংস একদম ধুনীয়াকৈ খাই লৈছোঁ নহয় টোপনিটো পূৰা হেঁচি আনিছে খানাটো মজাছে খালেতো মানুহৰ টোপনিটো আহে ভালকৈ খালে এতিয়া শুই লওঁ দুইজনী অকণমান সেইজনী মোবাইল চাই আছে সেইফালে তাৰপিছত ময়ো এখন বিচনাত পৰি লৈছোঁ নতুন কম্বলখন দেও অকণমান বোলো লৈ লওঁ বুলি কম্বলখন লৈ শুইছোঁ অকণমান শুই লওঁ দেই দেৰিকৈ লগ পাম এইফালে চাহ অকণমান বনাইছোঁ এতিয়া খাবলৈ খাই পিনি যাওঁগৈ আৰু ভাত পানী খাই মেলি উঠি দুইজনী অলপ দেৰি শুই পিনি এতিয়া উঠিছোঁ উঠি পিনি চাহ অকণমান খাওঁ বোলো আৰু তাই কৈছে চাহ অকণমান বনাচোন বোলে তোৰ হাতে বোলে মই সেই চাহ অকণমান বনাইছোঁ চাহ অকণমান খাই পিনি যাবগৈ লাগিব বনাই আছোঁ চাহ ইমান দেৰি শুলোঁ আজি ইয়াত মানে একদম নিশ্চিন্ত মানে শুইছোঁ তাত থাকিলে খিটিক কৰিলেও অকণমান টেনশ্যন লাগে চিন্তা লাগে কিবা আহিছে নি তেনেকৈ ভয় এটাও লাগে এতিয়া আহি পিনি ইমান দেৰি শুলোঁ নহয় 1টা বজাৰ পৰা এতিয়া 4টা বাজিলে ইমান দেৰি শুলোঁ আৰু একদম সপোন দেখি গ'লোগৈ টোপনিও আহিলে ধুনীয়া টোপনি আহিলে অঁ ফুল ধুনীয়া লাগিছে ফুল য'তে ত'তে ৰুই দিছে আৰু দেখিছে নাই এইফালে মই চাহ বাকী আনিছোঁ খাই ল চাহকণ খাই লওঁ ভুজিয়া হেঁতি মইহে আহি থকা হৈছে আৰু তহঁতৰ ঘৰলৈ আমাৰ ঘৰলৈ যাম বুলি ভাবিছিলে তাৰপৰা আকৌ মইহে আহিবলগীয়া হ'ল চাহ তাহ খালোঁ এতিয়া যাব লাগে আৰু গম পাইছ নাই চাহ খালোঁ খাই পিনি এতিয়া যাওঁ আকৌ দে এইকণ সময়কে আৰামটো দি থৈ গৈছোঁ আৰু তিল গাহৰি বনাই খুৱাইছে যেতিয়া বিয়নী মেল হৈ আছিলে এতিয়া উঠিছে আৰু বিয়নী মেল আৰু কিমান শুওঁতে সময়টো গ'লগৈ বেছিকৈ শুলোহি নাই সপোন দেখাকে শুইছোঁ সেইকাৰণে চাহ বনাওঁগৈ যাম বোলে অঁ বনাইছোঁগৈ চাহ দেখাই দে বনাব লাগে চাহ খালোঁ আকৌ সেই পোৱালিটো সিহঁতৰ মোক এখিনি থ'বলৈ অহা পোৱালিটোলৈ চাহ অকণমান বনাই দিওঁ বোলে চাহ অকণমান দিয়ক বোলে মোক থৈ আহিবগৈ এতিয়া তালৈ চাহ অকণ বনাইছোঁ এতিয়া চাহ অকণমান তাক দি পিনি যাওঁ আৰু স্কুলৰ পৰা আহি পিনি শুইছেহি থাক দেই যাওঁ বন্ধাকবি গাহৰিলৈ আনি থৈছে সেইবোৰ গাহৰি পুহিছে সিহঁতৰ কেইটামান এইফালে তাই পেহীয়েকলৈ হেৰি উখোৱা চাউল কেইটামান দি পঠিয়াইছে পেহীয়ে খাই ভাল পায় কাৰণে উখোৱা চাউল দি পঠিয়াইছে নিজে বহোৱা অঁ তাই নিজে এইবোৰ হেৰি কৰিবা ইমান বহালি নে উখোৱা চাউল মোৰ একদম হেৰি ৰখি আছে সি পাইলত উৎপাত কৰিছে যাবলৈ যাওঁ একদম তই বাইকখন যাওঁ আৰু দেই থাক বাই বাই আকৌ লগ পাম আৰু আকৌ মাৰ ঘৰত অঁ মাৰ ওচৰ 6 তাৰিখে লগ পাম আৰু খুব ভাল পাইছোঁ সেইডোখৰত গৈ লৈছোঁ আকৌ এইফালে কৈ থৈ যাব লাগিব নাই সেই ছাগলীটো দেখুৱাই লৈ যাওঁ এইটো মানুহজন আছে নেকি যাওঁ দেই বাই বাই এয়া আহি পালোহি আৰু দেই আজি ৰাতিটো কটাওঁ আৰু কাইলৈ যাবগৈ লাগিব আজি ভাইটিটো অহা কথা আছে ইয়াত পেহী ভাইটি কাইলৈ আজি শনিবাৰ যিহেতু সেইকাৰণে কেতিয়াবা আহি পাবহি আৰু এয়া আহি পাই আছোঁ পেহী ৰখি আছে ভালুকি কুকুৰজনীৰ নাম ভালুকি দিছে নামটো ই ৰখাইছিলে থাককে
মই নাথাকোঁ ই পোৱালি সেই উমনি লৈছিলে যে সেই দুটা পোৱালি ওলাইছে তাকে ভৰাই থ'বলৈ কৈছে যা যা সোমা সোমা অঁ এইফালে এজনী আছে এজনী আহি পাই পিনি কাপোৰযোৰ সলকাই পিনি এতিয়া সেই কুকুৰাকেইটা বোলে ভৰাবলৈ সেই কুকুৰাকেইটা ভৰাবলৈ কৈছে যা 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 সেয়া ৰক্ষাই নাই ড্ৰেছটো সলকাই পিনি কুকুৰাই খেদাইছে যা 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 যেনে তেনে খেদিছোঁ এজনী আকৌ এইফালে ঐ খেদিছোঁ ৰ এই এনি টাইম চিঞৰি থাকিব পাৰি এই জোনকৈ চিঞৰি থাকিব কুকুৰা জংঘলত সোমাইছে আহি পিনি এইবোৰ খেদি ফুৰিবলগীয়া হৈছে কুকুৰা যা যা অঁ আহ এইফালে দিয়া এতিয়া ভৰাই লওঁ পোৱালিকেইটাই দি যা 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 এইবোৰ প্ৰথম দিনাখনে পোৱালিবোৰ ওলালে বৰ হেৰি নহয় নেজানে যে যাব লাগে কোনফালে আজি সেই বাহিৰলৈ ওলাইছে সেইকেইটা পোৱালি যা সেই উমনিত বহি থকা কুকুৰাকেইজনী আকৌ যা 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 আইও পোৱালি যা তাকে পোৱালি ধৰিছোহি অঁ এইফালে হা অঁ এইফালে কুকুৰাবোৰ ভৰাইছে তাকে সেয়া সোমোৱাইছোঁ তাকে আৰু এজন আমাৰ পোৱালিটো আহি পালেহি দেই এয়া চাকৰি কৰা মিঠাই লৈ আহিছে একদম চাহ বনাই আনিছোঁ খাবলৈ খাই ল চাহ অকণমান ৰখি আছোঁ সি আহিব মিঠাই আনিব বুলি ভবা নাই আৰু সোমাইছেহে প্ৰথম বোলো খাই ল ইয়া সেইটো ভাইটিটো এইফালে কৈ দিয়া আকৌ তোৰ ঘৰ ৰখি আছোঁ ইমান দিন দেখা নাই আহা চাহ খাই লৈ চাহ খাই লৈ ইয়া চাকৰি কৰা মিঠাই সেইফালে আইতা আহি পালেহি এতিয়া কাইলৈ ছানডে যে সেইকাৰণে এয়া মিঠাই লৈছে চাকৰি কৰা মিঠাই এয়া ৰসগোল্লা লৈছে চাহ খাবলৈ চাহকণ খাই লওঁ এইফালে অলপ কাটি লৈছোঁ হেৰি নিমকি বনাম বুলি ভাবিছোঁ পেহীয়ে নিমকি এদিন ক'লোঁ নিমকি বনাম বুলি বনাবিচোন বোলে সেই বুলি ক'লে সেইকাৰণে নিমকি কেইটামান বনাবলৈ লৈছোঁ তাৰপিছত এইফালে পুৰি বনাই দিছোঁ পেহীয়ে ভাল পায় পুৰি দুটা বনাই দিছোঁ এইকেইটাই বনাইছোঁ বেছি বনোৱা নাই নহয় সিহঁতৰ মানুহ নাই তাকৰ এইকেইটাই কেইবাদিনো যাব পেহী আজি পাৰ্টি দিছে দেই এইফালে আমাৰ ভাইটিৰ লগৰ এইফালে মোক কৈ দিয়া আকৌ সি লাষ্ট কৈছে চোৱা অঁ সেয়া আলু কাটিছে আলু এইফালে একদম ডাঙৰকৈ আহি পাতিছে এইফালে এজন ভাইটি এইফালে মোক কৈ দিয়া সেইজন আছে ভাইটি আহি পিনি পাৰ্টি দিছেহি এইফালে দিছে নাই কেনেকুৱা ভাল ফ্ৰেণ্ড একদম আলু কাটি দিছে এতিয়া 9টাই বাজিলেগৈ এইফালে ভাইটিয়ে খানা বনাই আছে ভাত বনাইছে আৰু গাহৰি মাংস আনিছে বনাই আছে আৰু নেদেখোঁগৈ ভিডিঅ' বহুত দীঘল হৈ গৈছেগৈ প্ৰতিটো ভিডিঅ' ইফালেও নকৰিলে নহয় সিফালেও নহয় তেনেকৈ দীঘল হৈ যাবগৈ সেইকাৰণে ভিডিঅ' ইমানতে শেষ কৰিছোঁ কাইলৈ লগ পাম আপোনালোকক অন্য এটা নতুন দিনৰ সৈতে বাই বাই গুড নাইট